সাকসেছৰ অৰ্থ এটো নহয় যে আপুনি কৰবাত ফুৰিব গৈ ফেসবুক ইনষ্টাগ্ৰামত পোষ্ট কৰি বেলেগক শ্ব অফ কৰিব। আপুনি যেতিয়া ঘৰত অকলে থাকিব আৰু তেতিয়া যদি ভিতৰৰ পৰা আপুনি সুখ অনুভৱ কৰে তেতিয়া গম পাব যে আপুনি জীৱনত সাকসেছ হৈছে। এটা অপ্ৰিয় হলেও সত্য কথা, আমাৰ মানুহ কিছুমানৰ নিজৰ জীৱন কোনফালে গৈ আছে নিজেই নাজানে, কিন্তু বেলেগক পৰামৰ্শ দিবলৈ নাপাহৰে। তই অমুক নকৰিবি, তমুক নকৰিবি, তই এইটো কৰিব লাগে, সেইটো নকৰিবি। তেওঁলোকে জানে তেওঁলোকে কি কৰিব লাগে, গতিকে আপুনি তেওঁলোকৰ কথাত মাথা মাৰিব নালাগে। আপুনি জীৱনত যি হ'ব বিচাৰিছে সেইটো কাৰো আগত নক'ব, কাৰণ এই পৃথিৱীত এটা নিয়ম আছে যে ই ডিষ্টাৰ্ব কৰিবলৈ প্ৰতিটো মুহূৰ্ততেই ৰেডি হৈ থাকে। হয়, আপোনাৰ ঘৰৰ পৰা বাহিৰলৈ সকলোবিলাক ৰেডি হৈ থাকে। আপোনাৰ লাইফৰ যিটো ড্ৰিম আছে সেই ড্ৰিমটো কাৰো আগত নক'ব। মানুহৰ কথাত গুৰুত্ব নিব, কাৰণ মানুহে যিকোনো কথাই ক'ব পাৰে। মানুহৰ কথা পৰিস্থিতি লৈ সলনি হয়। যেতিয়া আপোনাৰ পৰিস্থিতি বেয়া হ'ব তেতিয়া মানুহৰ কথাও বেয়াকৈ ওলায়, আৰু যেতিয়া আপোনাৰ পৰিস্থিতি ভাল হ'ব তেতিয়া মানুহৰ কথাবোৰো ভাল হয়। গতিকে জীৱনত আগবাঢ়ি যাবৰ বাবে মানুহৰ কথাত গুৰুত্ব নিদিব।